জীৱনত সুখী হোৱাৰ মূল মন্ত্ৰ এই কামকেইটা অৱশ্যই মনত ৰাখিবা। 1. কথা কম ক'ব, অপ্ৰয়োজনীয় কথা কোৱাৰ পৰা বিৰত থাকক। 2. আপোনাক কোনোবাই কিবা জিজ্ঞাসা কৰিলেও যিমানখিনি প্ৰয়োজন ঠিক সিমানখিনিহে সহজ হওক। 3. হৈ হাল্লা নকৰিব, শান্ত থাকিবলৈ চেষ্টা কৰক। 4. চিৰিয়াছ সময়ত বিচলিত নহ'ব, চকু বুজি ভাবিবা কি কৰা উচিত। 5. বিপদত পৰি আতংকিত নহ'ব, শান্ত থাকি উপায় বিচাৰক। 6. আৱেগপ্ৰৱণ নহ'ব, ৰাগ, খং, কান্দোন, হতাশা এইবোৰক নিজৰ জীৱনত প্ৰভাৱ পৰিবলৈ নিদিব। 7. ব্যক্তিগত বিষয় কেতিয়াও কাৰো লগত মুকলিকৈ কৈ নিদিব। 8. কোনোবাই সুচাদি কথা ক'লে বুলিয়েই ওলোটাই আক্ৰমণ কৰিব নাযাব, বৰং মিচিকীয়া হাঁহিৰে সেই স্থান ত্যাগ কৰক। 9. কোনো সমালোচনাত অংশ নল'ব। 10. নিজক বেলেগে ৰাখক, পৰাপক্ষত অকলে থকাৰ চেষ্টা কৰক। 11. নিজৰ সিদ্ধান্ত নিজে ল'বলৈ শিকক, ভাবি চিন্তি যিকোনো সিদ্ধান্ত লওক। 12. কাৰোবাক ওপৰজোপৰি উপদেশ দিবলৈ নাযাব, নিজৰ কাম নিজেই কৰক। 13. বেছি স্মাৰ্ট বা লোভী নহ'ব। 14. যিমানখিনি সম্ভৱ পৰিপাটি হৈ থকাৰ চেষ্টা কৰক। 15. অপচয় নকৰিব, সেয়া যিকোনো হ'ব পাৰে। 16. সকলো সময়তে পজিটিভ কথা বতৰা পাতিবলৈ চেষ্টা কৰক। যিয়ে আপোনাক হিংসা কৰে তেওঁ এইকেইটা কাম অৱশ্যই আপোনাৰ লগত কৰিব। 1. তেওঁ মৰা মানুহৰ দৰে আপোনাৰ প্ৰফাইলত পৰি থাকে আৰু আপুনি কৰা সকলো কামৰ গতিবিধি লক্ষ্য কৰি থাকে। 2. আপোনাৰ যিকোনো সমস্যা তেওঁৰ নাটকৰ দৰে লাগে। 3. আপোনাৰ লগত কেৱল নিজৰ জীৱনৰ সমস্যাৰ কথা শুনাব। 4. আপোনাৰ কাষৰ মানুহবোৰক আপোনাৰ বিৰুদ্ধে কৰাৰ চেষ্টা কৰে। 5. সুযোগ পালেই আপোনাক সকলোৰে ওচৰত অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰে। 6. আপোনাৰ ডাঙৰবোৰ বাদেই সৰু সৰু সুখবোৰতো জ্বলি পৰি মৰে। 7. কেতিয়া কেনেকৈ কি উপায়েৰে আপোনাক কথাৰে থকা সৰকা কৰিব পাৰে সেই অজুহাত বিচাৰি থাকিব। 8. আপুনি যদি বিবাহিতা হয় তেনেহ'লে হকে বিহকে এগাল মিছা কথা স্বামীক কৈ মাৰ খুৱাবলৈ সাপ পিটি থাকিব, পিছত সিহঁতেই আহিব কটাঘাত নিমখ লগাবলৈ। আপোনাৰ জীৱনতো এনেকুৱা কোনোবা আছে নেকি? যদি আছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ।